নমস্কাৰ, মই মুক্তাদিৰ হুছেইন। মই আজি উপস্থিত আছোঁ অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰত। তেখেতে এসময়ত এজন সুচিকিৎসক আছিলে। চিকিৎসা জীৱনৰ পৰা ৰাজনীতিত যোগদান কৰিলে আৰু এজন সুদক্ষ ৰাজনৈতিক নেতা হিচাপে অসমত পৰিচিত। তেখেতে 7 বাৰকৈ বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে। বহুতবাৰ কেবিনেট মন্ত্ৰিত্ব লাভ কৰিছিলে তেখেতে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিলে এসময়ত তেখেত। তো তেখেতৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ বহুত ঘাত প্ৰতিঘাত আছিলে তেখেতৰ জীৱনত। তেখেত হ'ল মাননীয় ডাক্তৰ ভূমিধৰ বৰ্মন। নমস্কাৰ ছাৰ। ছাৰ, আপোনাৰ পৰা আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ জীৱনৰ বিষয়ে আৰু বৰ্তমানলৈকে। ছাৰ, প্ৰথমতে জানিব বিচাৰিম আপোনাৰ জন্ম ক'ত হৈছিল আৰু শৈশৱকালটো আপুনি ক'ত কেনেকৈ কটাইছিলে? মোৰ জন্ম হ'ল 1931 চনৰ 12 অক্টোবৰ দিনা পুৰণি কামৰূপ জিলা, বৰ্তমান নলবাৰী জিলাৰ বেলচৰ গাঁও। মোৰ পিতৃৰ নাম স্বৰ্গীয় ভগতৰাম বৰ্মন, মাতৃৰ নাম স্বৰ্গীয় মাধৱপ্ৰিয়া বৰ্মন। আৰু তাতে মই প্ৰাইমেৰী শৈশৱকালটো মই বেছিভাগ সময় তাতে কটাইছোঁ। তাতে মই তাৰ মোৰ ঘৰৰ ওচৰতে 2 নম্বৰ প্ৰাথমিক LP স্কুল, প্ৰাইমেৰী LP স্কুলত মই বেলচৰ 2 নম্বৰ প্ৰাইমেৰী LP স্কুলত মই তাতেই তাৰ পৰাই পঢ়িছোঁ। মই তাতে পাছ কৰিছোঁ, LP পাছ কৰিছোঁ। মই বেলশৰ ME স্কুল, তাতেই মই তাৰ পৰাই মই ক্লাছ 6 পৰ্যন্ত পঢ়িছোঁ। তাৰপিছত মই টিহু হাইস্কুললৈ গৈছোঁ। মই টিহু হাইস্কুলত মোৰ দাদাহঁত থাকে আৰু মোৰ তাতে আমাৰ কিতাপ ব্যৱসায় আছিল আৰু তাতে আমাৰ তাত ব্যৱসায় আছিল টিহু। আৰু সেই ব্যৱসায় সূত্ৰে তাত দাদাহঁতো তাতে থাকে, পিতাও থাকে আৰু ঘৰতো থাকে, অহা যোৱা কৰি থাকে। তেতিয়া মই তাতে যাই টিহু হাইস্কুলৰ পৰা মই 1951 চনত মই মেট্ৰিক পৰীক্ষা পাছ কৰোঁ। আৰু তাৰপিছত মই আহি মই কটন কলেজত মই ISC, তেতিয়া আমাৰ দিনত ISC আছিলে, ISC পাছ কৰোঁ। কটন কলেজত নাম লিখোঁ। তাৰপিছত ISC পাছ কৰি মই ডিব্ৰুগড় আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত মই তাতে পঢ়িবলৈ যাওঁ। আৰু তাৰ পৰা 1958 চনত মই MBBS ডিগ্ৰী লাভ কৰোঁ। তাৰপিছত আহি তেতিয়া আপোনাৰ পঢ়া জীৱন তেতিয়ালৈকে সমাপ্ত। তাৰপিছত মই আহিলোঁ। আহি মই কিছুদিন মই 2 বছৰ মই তাত আছোঁ। তাত PRCA কৰিব লাগে আৰু তাৰপিছত মই হাউচ পেঞ্চন হৈও আছোঁ। মই সেই থাকি উঠি মই তাৰপিছত 1960 চনৰ পৰা আহি মই মোৰ নিজ গাঁও বেলচৰত মই তাতে থাকি মই চিকিৎসা আৰম্ভ কৰিছোঁ। আৰু তাৰপিছত শোলমাৰাতো থাকোঁ। শোলমাৰাতো থাকি তাতে কাম কৰিবলৈ ল'লোঁ। শোলমাৰা, বেলচৰ এই গোটেই অঞ্চলটোতে মই তেতিয়া চিকিৎসা MBBS ডাক্তৰ ময়ে প্ৰথম আছিলোঁ। চিকিৎসক হিচাপে ভাল জনপ্ৰিয়তা পাইছিলে আপুনি? পাইছিলোঁ, সেইবাৰ পাইছিলোঁ। মই এইবাৰতো গোটেই মানে এটা বিৰাট অঞ্চলেই পাইছিলোঁ। মই আমাৰ পশ্চিম নলবাৰী অঞ্চলটোত গোটেইটোতে আছিলে। আমাৰ তাৰপিছত মই বৰপেটা অঞ্চলতো আছিলোঁ, টিহু অঞ্চলতো, গতিকে বাস্কা অঞ্চলতো, নলবাৰী অঞ্চলতো মই হেৰি কৰিছিলোঁ, চিকিৎসা কৰিছিলোঁ। আৰু চিকিৎসা কৰাৰ পিছত মই চিকিৎসক হিচাপে থকাৰ পিছত আমাৰ কংগ্ৰেছৰেই নেতাসকলে, বিশেষকৈ আমাৰ শ্ৰীমান প্ৰফুল্ল গোস্বামী, তেখেত MLA আছিল, MPO আছিল, ফ্ৰীডম ফাইটাৰ। তাৰপিছত তেখেতে আমাৰ ফখৰুদ্দিন আলী আহমেদ চাহেব, তেখেতৰ এজন আমাৰ ডাঙৰ নেতা আছিল, মুক্তিযুঁজাৰু, বিশিষ্ট মুক্তিযুঁজাৰু। আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰীও আছিলে, আমাৰ অসমৰো মন্ত্ৰী আছিলে। তেওঁ ডাঙৰ নেতা আৰু আমাৰ
তেওঁ মুক্তিযুঁজাৰু আছিলে, জেল খাইছিলে বহুদিন। তেওঁ ক'লে, কোৱাৰ পিছত মই আহি 1967 চনত মই কংগ্ৰেছে মোক টিকেট দিলে আৰু তেতিয়া মই পশ্চিম নলবাৰী সমষ্টিত তেতিয়া মই কণ্টেষ্ট কৰোঁ কংগ্ৰেছ। হয় ছাৰ, আমি তালৈকে আহিম। তাৰ আগতে আপোনাক সুধিব বিচাৰিছোঁ, এজন চিকিৎসকৰ পৰা এজন ৰাজনীতি চিকিৎসা এটা বেলেগ পাৰ্ট আৰু ৰাজনীতি এটা বেলেগ হয়, মানে চিকিৎসা আৰু ৰাজনীতিৰ মাজত সম্পৰ্ক তেনেকুৱা নাই। তো এজন চিকিৎসকৰ পৰা এজন ৰাজনীতিলৈকে অহাৰ কথাটো আপুনি ভাবিলে? নহয়, মই তেনেকুৱা ভবা নাই, মই তেনেকুৱা ভবা নাছিলোঁ। কিন্তু কথা হ'ল, আমাৰ তাতে যেতিয়া 1962 চনত নিৰ্বাচন হয়, তেতিয়া খুব জোৰ কণ্টেষ্ট হৈছিলে। তেতিয়া খুব ডাঙৰ কণ্টেষ্ট হৈছিলে। কমিউনিষ্ট পাৰ্টিৰ এজন বৰ সবল নেতা কৰিমচন্দ ডেকা ডাঙৰীয়া স্বৰ্গীয়, তেখেত আমাৰ বেলচৰৰে, আমাৰ লগত ব্যক্তিগত হিচাপে যথেষ্ট ভাল। তেখেত আমাৰ MLA আছিল আৰু তেখেতৰ লগত কণ্টেষ্ট কৰাৰ কাৰণে তেখেত বৰ সহজে হৰিব পৰা মানুহ নাছিল তেখেত। সেইকাৰণে তেওঁলোকে এটা বিচাৰিলে যে এজন তেওঁক ডিফিট দিব পৰা মানুহ লাগে। আৰু সেই সময়ত মই ডক্টৰ হিচাপে এটা জনপ্ৰিয়তা মোৰ আছিল, ৰাইজে ভাল পাইছিলে আৰু ভাল পাইছিলে মোক। আৰু সেই আমাৰ গাঁৱত কোনো MBBS ডাক্তৰ নকৈছিল। আৰু মই তেতিয়া গাঁৱতে যাই সাধাৰণ দুখীয়া মানুহবিলাকৰ ঘৰে ঘৰেও যায় মই চিকিৎসা কৰিছিলোঁ। আৰু সেইকাৰণে মানে তেতিয়াতো যাতায়াতৰ ব্যৱস্থা বেয়া আছিল। আমি বেমাৰ চাবলৈ গ'লে ৰাস্তা হাতি যাব লাগে, আমি চাইকেল দি যাব লাগে, ক'ৰবাত নাৱৰে যাব লাগে, ক'ৰবাত মহৰ গাড়ীত যাব লাগে। ৰাস্তা বহুত এনেকুৱাকৈ যথেষ্ট হেৰি আছিল। ৰাইজে ভাল পাইছিল আৰু আমাৰ ৰাইজৰ মাজত এজন MBBS ডাক্তৰ পাইছিলে, সহজে পাইছিলে। সেইকাৰণে মোৰ এটা জনপ্ৰিয়তা আছিল। আৰু সেইটো লৈয়ে কংগ্ৰেছে ভাবিলে যে এওঁক যদি দিওঁ আমি কেণ্ডিডেট, তেনেহ'লে এওঁ জয় হ'ব। মাতি লৈ গৈছিলে, মোক মাতি লৈ গৈছে, মাতি লৈ গৈছে। আৰু যেতিয়া আমাক টিকেট দিলে, টিকেট দিয়াৰ পিছত মই জয় হ'লোঁ আৰু প্ৰথমবাৰ। এতিয়া আমাৰ সমষ্টি আছিলে পশ্চিম নলবাৰী, 1967 চন, টিহু, নাম্বাৰবাগ, ধৰ্মপুৰ, ক্ষেত্ৰধৰ্মপুৰ, নতুন বেহৰ আৰু উত্তৰ বৰক্ষেত্ৰী মৌজা আছিলে। উত্তৰ বৰক্ষেত্ৰী মৌজা এইকেইখন আছিলে এইটো সমষ্টি। তাৰ পৰা মই হ'লোঁ দ্বিতীয়বাৰো তাৰ পৰা হ'লোঁ মই। আৰু দ্বিতীয়বাৰ তাৰ পৰা হৈ মই আমাৰ সিংহচাৰৰ মন্ত্ৰীসভাত মই মিনিষ্টাৰ ষ্টেট ৰেভিনিউ, মিনিষ্টাৰ ষ্টেট এডুকেশ্যন হিচাপে মই আৰু তাৰপিছতেই মই তেনেকুৱাকৈ মোৰ জীৱনটো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, বহুত শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দেখিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।